এই ভিডিঅ'টো যথেষ্ট কষ্ট কৰি বনাইছো। প্লিজ ৰঙা আখৰে থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰা আৰু কাষত থকা ঘণ্টাটো ক্লিক কৰা। ধন্যবাদ। নিজে মাৰি লওঁ তাকেইতো বছ দুখোৱা যে আহিয়ে পোৱা নাই গাৰ্লফ্ৰেণ্ডৰ লগত লেং মাৰি আছে নেকি বছৰ বেয়া মাল এটা ঘণ্টা এটা টাইমে নাই বছে কি কৰি আহিব গাড়ীত 220 বছে আকৌ পইচা ভৰাব নহয় কেজি খাই থাকিলা এতিয়া খাব নোৱাৰি ওইটো বছ আহিছে গাড়ি ঘুরাও এই বছর চশমা কিনে দে বস এই গাড়ি দি বেলা এই গাড়ি বেলা বস এটা তো না গাড়ি এর মধ্যে বস সারটো এই লাগলো মোর স্যার এই তোমালা পয়সা লবা পয়সা লবা আর আপনি নিলো বস বস সারটো আপনার এই এ বসক ভাল করে দিলে দে বস ললো আমার বস আইছে ন এই পয়সা ল বহুত দরকারি কথা আছে বাপ্পা ওই এটা জানো কথা বড় 1000 দিন মান দেখা হবে না কইলে অন পয়সা নাই বস বুঝলো মত দেখিছি মেনন কুমার এ বস এই নাম কেটেলা সদায় কৰো মই অসমৰ হকে কাম আরে গার্লফ্রেন্ড কেইটা মোৰ গার্লফ্রেন্ড সরি গার্লফ্রেন্ড কেইটা এই গার্লফ্রেন্ড মোৰ নটা বস লগ কৰি আহিলে বস এই উলা সব কৰি আছে আপনো বস এই তো তোমালোকে পয়সা লোৱা মই এটা কথা জৰুৰী কথা বস হয় বস কেতেলা বস আপোনাৰ চশমা জোৰ এই নালাগে মই কম নেকি বে কিবা কুকুৰি কনা মানুহ দেখা পাও এই চশমাটো মোক দে এই তুমি পিন্ধা দিয়া থ্যাংক ইউ আবে তোমালোক কি বে তোমালোকৰ মোৰ এই মই স্যান্ডেল ফিটা মাৰি দিয়া স্যান্ডেল ফিটা মাৰি দিয়া এই স্যান্ডেল ফিটা মাৰি দিয়া ওকে বস কষ্টকাৰী দম লাগি দিলা বস ভাল লাগিছে এই স্ট্যান্ডার্ড ফিল্ম নেকি নালাগে মই গাড়ী চলাব জানো আজি নচলাও আজি কি বাৰ আজি শুক্ৰবাৰে মই কোনো গাড়ী জান বাহনত নুঠো নহয় আমাৰ বাগনটোতে গাড়ী নুঠে কাৰণ নাজানে মোৰ পাইলট কৈ দিলে পাইলট ঐ বস আছো পাইলট মোৰ বহুত ভাল পাইলট এই পাইলট গাড়ী উঠাতো তুমি উঠা বস মোক গাড়ীখনত কিমান ললে গাড়ীখনত বাপৰে তোমালোক মোক কেটেলা আগে ৰয়াল মই যাম ন ও বা পাংখা উৰাব লৈছে দেখোন উৰাব আৰু এটো দেখোন কিবা বহুত দিনৰ মান কাম বস গাড়ী নিকু হেল্ল ও জিও হেল্ল জিও লৈছি হেল্ল ও হেল্ল ও সম্ভালকে Hola, sabi. Nam. Oh, মই কেতেলা। Hola, জিরু। বাবা রে, আমরা দিনিলে। তুমি গোড়া সা। হ্যাঁ? রই থাকবি বিছে। মই যাই আছো। পাইলে পাংখা উৰাইছে আৰু। মই এক ছনা ন তোমাক কোন ওয়া। তুমি দুখ না পাবি দেই মই যাই আছো বুটাম কেইটা মাৰি দিম নেকি আপোনাৰ যাই আছো বস বুটাম কেইটা মাৰি দিম নেকি আপোনাৰ উকৰাম নালাগে হাটকেৰি নাই তোমাক কোৱা নাই তুমি ৰবা দেই বস চেন্ডল খোলা আছে আপোনাৰ চেন ভালো নাই চেন ন জেকেট মই মাৰি দিম তোমাক এই বা বস আলিটো চাল লাগিছে দেই চাল লাগিছে তোমালোকে পইচা দাম আজি গার্লফ্রেন্ড নতুন গার্লফ্রেন্ড লগ কৰিম তোমাৰ হসা সানি লিয়ন তাকলে কিবা আকৌ সানি লম মই যাব তোমালোকে আবেলি আহি যাবা পাৰ্টি হ'ব আজি বক্সে Stop! এই বল পিছে কিটা মই এনে ৰাখিছো এই কেতেলা ৰণৰ সন্মান আছে সন্মান সন্মান হবু নহয় তো কেতেলা ৰণৰ
পামটো আৰু নোহোৱা হৈয়ে থাকে আৰু আজি তেলো নোহোৱা হ'ল এখনত এই নগেনৰ দোকান নগেনৰ দোকানৰ মজি তাই 9 নম্বৰ 10 নম্বৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিব লাগে সেইটো হ'ল আছিলে নাই তহঁতৰ মোৰ সেইকাৰণে বস্তু মই কৈছিলো ঘৰত থকা তামোল কেইটাকে বেছি দি হয় নেকি কালি এনেই মই গোটাই এনেই বচাই উঠাব কেটেলা বছ কিন্তু এতিয়া মই কালি দৌৰ বেছি পাইছিলো সেইডালো বেছি দিছোঁ গম পাইছা আজি আকৌ সেইডালতে ভৰাইছোঁ আকৌ ক'ত নি তোৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিব নি মোৰ বছৰ কথা আছে সন্মান আছে নাই বছ নাই তোৰ লগত আৰু আমি নৰৱেই ভাই বছ আমি কেনে কৰি কেনে কৰি মই বুদ্ধি দ গাৰ্লফ্ৰেণ্ডৰ পৰা আজি 500 টকা এটা লৈ আহিবি লৈ কিনে তেলটো ভৰাব পাৰিম আৰু আমি এইখিনি মান নাই নেকি ভালটো খাব পাৰিম ভাল খাব লাগিব কেনে কৰে এন্তে এইখিনি যদি নৰে আৰু বছৰ খাই গ'ল নাই চুমা দিম বছে কি জানা বাকী চব জানে এটা কথা নাজানে গাৰ্লফ্ৰেণ্ড আদায় কৰিব জানে কিন্তু কি ইংকিত কি পেলতা বেলছি মাৰি উলিয়াই এইটো কৰ বুজিছা বুজিছা নাই এইটো দিম দে এই মোৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিব লাগে মই এতিয়া উঠাই লৈছো নাই গাড়ীখন ইয়াতে থৈ যাওঁ আমি খোজকাঢ়ি যাওঁ আমাৰ গাড়ী থকা বুলি গমে নাপাব গাড়ীখন লৈ যাব লাগিব আছে বুলি কবি যায় এহঁতৰ এই ঔটেঙা মাথা দুটাত কম মাল নাই সিহঁতৰ সোমাই মাৰে কি খাই জন্ম দিছিলে হস্পিটেলত ওলাইছিলি নে ঘৰতে ওলাইছিলি মই গাড়ী আনছো কিন্তু দূৰত থৈ আহিছো ৰচোৰ এটা কথা তেতিয়া লক্ষ্য কৰা বছৰ এংকে কলেজে গ'লে কথা কনি ঠোচকে মাৰি একেবাৰে হাতত তৈলা খিউলে ইমান গাড়ীখন ভাল পাইছিলো বা এই তেতিয়াৰ পৰা ৰখি আছো এতিয়ালৈকে আহিয়ে মৰা নাই কি হ'ব বাৰু কিবা পেট চাট বিয়াই গৈছি বাপ্পা ঐ কি বিয়াইছি পেট চাট বিয়াই গৈছি গাৰ্লফ্ৰেণ্ডৰ লগ কৰিব আহিছে কি এই গতি গাড়ীখনৰ তেল শেষ কৰি দিছা এই যাওক ৰখি আছে হ'ল আৰু মোক খালা খালা তহঁতেনো কি পিন্ধি আহিছা এইগিলা ফুটা কিবা কি এইগিলা ঠেকিয়ে পুখলিয়ে বান্ধিছিলি নে কি এইগিলা মোৰ তাতো যাব পাৰা মই ভাল পেণ্ট দিম মোৰ সন্মান খালা তইতো দেখাই পাইছিলি আমলা আমি মাৰিব জানা কিন্তু এইগিলা অলপ পৰিষ্কাৰ তই কি পিন্ধি আহিছা এইগিলা মই খাইছো তই কি পিন্ধি আহিছা এইগিলা কি পিন্ধি আহিছা তই মই গপা না দন কেটেলা দন ৰখি আছো এতিয়ালৈকে মৰা নাই তই মোৰ দুখটো কিয় নুবুজা দুখটো বুজ হয় দে বন্ধু মই যে কেইটাৰ পৰা ৰখি আছো এটা ৰখি থাকিব পাৰিছা কি মই কটিএম ল'ব পৰা নাই 220কে লৈছো কিন্তু এই মোৰ কুচিয়া দুটা আছে নহয় মোৰ কুচিয়া সেই দুটা গাৰ্লফ্ৰেণ্ডক লগ কৰিব যায় তেল কৈ লৈছে আৰু ইফালে ময়ো ইফালে বেলেগ নহয় তোমাকে লগ কৰিব আহি থাকোঁতে তাৰমানে মোৰ কি হ'ল তেল শেষ হৈ গ'ল হেৰি পইচা আনছা নেকি পইচা নাই মাৰ পইচাৰ হস্পিটেলত নিবা মাৰ পইচা নহয় এই পইচাৰ এইও কিবা কথাগিলা বুজি নাপায় গোটাই বৰ কিবা গৰম লাগি গৈছি নাই হেৰি দিবি নেকি চুমা নাই নহয় দিবি নেকি পইচাৰ দিছো নে পইচাৰ হৈছে আমাৰ তই মোক পইচা ভাল নাপা মই দন কি দনে মাৰ পইচা মোৰ দন কথাটো শুন ভালকে শুন তই মই ইমান ঠাট্টা কৰি আছ কথাটো শুন কালি যোৱাকালি শুন লেপ চিলাইছিলো এটা লেপৰ চিলাই পইচাখিনি দেওঁতে মোক গোটাই উদং হৈ গ'ল মই বিচিদান মুতো নহয় আমাৰ মানে খুৰী চলিটো বৌ চলিটো মুতে বৰ মই মুতো নহয় বেয়া নাপায়
अल्लाह मुझे दर्द के काबिल बना दिया तूफान को ही कश्ती का साहिल बना दिया बेचैनियां समेट के सारे जहां পাল্লা এই দুখুনে এই তই কালি মোটাবে পইচা মাৰি আনা নাছিলি জানো তুমি নহয় নহয় ৰচোন ইফালে কি কৈ দে সোনকালে কি হৈছে পইচা যে কালি মাৰি লৈ আহিছিলি মোৰ পৰা 500 টকা কোনে তই মাৰা নাছিলি মোৰ নিচিনা বেলেগ মোৰ ভাইয়ে মোৰ তোৰ নিচিনাই ভাই? আছে কেইজন তোৰ ভাইয়ে মোৰ তিনজন আৰু গাৰ্লফ্ৰেণ্ড মোৰ কেইজন নাম কেটেলা দন আৰু গাৰ্লফ্ৰেণ্ড কেইজন বে নহয় তুমি মানবা আৰু তোৰ গাৰ্লফ্ৰেণ্ড কেইজন বে মোৰ গাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড কেইজন বে পইচা ক'ত ই কেনে কৰে ই? পইচা ক'ত বে? মাৰবে খোজে দেখোন ই মোক পইচা দিবি আজি গধূলি নহ'লে তোক চাই ল'ম কিন্তু পইচা লাগে তো পইচা লাগে তই বিলা কেটলা দং আৰু তই মোৰ ঘৰৰ দি দিবি বুলি কৈছো পাকা মুজবাবি পাকা মুজবাবি তোক কেইটা ফ্লাইট আছে বে তোক কেইটা ফ্লাইট আছে কি ফেল আৰু তোক চোৰ কৰিব 500 টকাৰ কাৰণে এনেকুৱা মৰি থাকা এই আঙুলি কথা নকবি এই আঙুলি দেখা কথা তোৰ নিচিনা আঙুলি মোৰ খাতা তোৰ নিচিনা আঙুলি মই বহুত দেখা পাইছো তোৰ নিচিনা তুমি কি হাঁহি আছা আমাৰ কথা তুমি তই মোৰ গাৰ্লফ্ৰেণ্ড হয় ঐ এজন তোৰ গাৰ্লফ্ৰেণ্ড কেইটা পতালি এতিয়ালৈকে নহয় কিবা কেইজন পতাইছে বে আমাৰ ঘৰত পতাৰ খেতি কৰো নহয় তাই কথা কৈছে কি কৈছা কি পতা ঐ তোমাৰ কি পইচা হৰাইছে আমাৰ ঘৰত পাকা মুজবা যা তোক চাই ল'ম বে খেলতা কৰবি যা আহি আছো তোৰ ওচৰত কি তোমাৰ ভালে কিটা গাজে নহয় মৰমৰ এ হয় দে গাজে মই ভাল নাপা কি ধুনীয়া ভিডিঅ' এটা আহিছে চাই আছো মই এছামিজ ফান ধামাকা ছাবস্ক্ৰাইব এটা কৰি দি ছাবস্ক্ৰাইব কৰি দিওঁ কৰি দি তই পইচা যদি কৰি দিবি লাইকো এটা কৰি লাইকটো কৰি দিওঁ দি দে আৰু খান্তি বাজে দি দিলো আৰু শ্বেয়াৰ কৰি দি শ্বেয়াৰ কৰি দিলো লাইক এটা দি লাইক দিব লাগিব কিমান দিবি এই বছ 10টামান দিলো এটা পিনে আকৌ কিবা লাইন কৰি আছে যাৱাৰ লগত নাই হ'ল ঐ বছ এই আমাৰ তো বছ পৰি আছে এই অৰ কই কি হ'ল নাই খেলা নাই মই নাই নাই বেকআপ দিয়া গাৰ্লফ্ৰেণ্ড কে এই নহয় গাড়ী তেল উঠছি হতে কিবা উঠছি নাই একো নাই ভাল ডন হেৰি ডন মই যাবি নেকি মই একো নাই মাল পতি গেল মই পতি গেছি পতি গেছি না পতি গেছি মোক মাৰ পিছত দেখিবা মাৰিম পিছত দেখিবা ভাল লাগছি খানাটো আইও গেছি নেকি নাই তোমাৰ মাছি নেকি নাই চেপা হোৱা নাই পাৰ্টি কথা আছিল নহয় পাৰ্টি খাম্বা লাগবি দে কিন্তু কি মাছ মাল 20 টকাৰ মাল 20 টকা গেলা নাপায় 20 টকা গেলা খাবি মই সদায় ডন মালিশ কৰি দাও কৰি আছিল বে মৰম দিছে পেলাই দি গৈছে পেলাইছি নহয় ঘুমে মৰম কৰিছিল বুজি পোৱা নাই ঘুমে মই ডন হয় ন মই ডন গতিকে শুন মই গাৰ্লফ্ৰেণ্ড বহুত পাওঁ মই মৰম পাওঁ তাতে কি বুলি ভাবিছা মই ডন তামাম মৰম কৰা নে গতিকে এতিয়া এটা কথা আজিৰ পৰা আমি গোটাকেইটা লগ হৈ থাকিব লাগিব লাগিব 20 টকা পাৰ্টি দিছোঁ বাৰু 20 টকা পাৰ্টি খালি 2000 টকা হ'ব বছ আমি এটিএমত লম 10 নম্বৰ গাৰ্লফ্ৰেণ্ডৰ লাইন এতিয়া সবে হাল্লা উল্লা নকৰিবা মই ডন থাকো নেকি মই যাওঁ দেই আমি ক'ত যাম বাই হাই ফ্ৰেণ্ডছ বাই আমার ভিডিও লাইক কমেন্ট সাবস্ক্রাইব
গানটা কি খান্দি বজাই ঘুমাই আহিব গানটাটো খতকে মাৰি দিব দে বাই বাই